মই সংগীতা বৰা মই এনে ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই বৰ্তমান আছোঁ প্ৰশিক্ষণত। আজি প্ৰাকৃতিক সামগ্ৰীৰ পৰা ৰং কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এটা প্ৰশিক্ষণ আছে। আমি তালৈকে আহিছোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম কেনেকৈনো প্ৰাকৃতিক সামগ্ৰীৰ পৰা ৰং প্ৰস্তুত কৰিব পাৰি। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে বুজি পাব। তেনেহ'লে বলক এতিয়া কৈ থাকোঁ। আৰু এইফালে মোৰ বাচন্তিখন ৰেডি হৈ আছে যাবলৈ। আৰু ইয়াতে লৈ লৈছোঁ মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ। আজি বহুত গৰম পৰিছে, পানী আৰু ছাতি লৈছোঁ। আৰু এইফালে ওপৰফালে দেখিছে নহয় সূৰ্য দেৱতা, উপায় নাই আৰু যাবই লাগিব। 7 কিলোমিটাৰ যাম আমি এতিয়া। আমি আহি পাই গ'লোহি এতিয়া। বাইদেউসকলো আহি পালেহি, সকলো বহি আছে, আহি লৈ জিৰাইছে। আজি বহুত বেছি গৰম পৰিছে আৰু জিৰাই মেলি অলপ পাছতে কামত লাগিব। আৰু এয়া মোৰ বান্ধৱীজনী লগ পাইছোঁ। আমি একেলগতে অভিনয় শিকিছিলোঁ। আৰু এতিয়া আমাৰ কাম আৰম্ভ হৈ গ'ল। এতিয়া পোনপ্ৰথমে পানীখিনি গৰম কৰি লৈছোঁ। পানীখিনি উতল অহাৰ পিছতে তাত অলপ ফিটকিৰি দি পিনি আমি সূতাখিনি অলপ পৰিষ্কাৰ কৰি ল'ব লাগিব। যিহেতু পোনপ্ৰথমে আমি ঢলা চাবোনৰ সৈতে সূতাখিনি ধোৱা হৈছিল। যদি কিবা কাৰণত ফিফটিখিনি টেম্পাৰেচাৰটো খুব কমিছে, তেতিয়াহ'লে আমি 50টো 100 গ্ৰাম যিহেতুকে আমি খাৰ চাবোনত এই বস্তুটো ধুইছোঁ, সেইকাৰণে ইয়াতে ইমানখিনি ফিফটি নিদিয়াকৈ বস্তুটো চাফা হ'ব। আৰু মেইন কথা হৈছে কি এই যিখিনি তপনৰ পৰা যিটো সূতা ওলাইছে, সেই সূতাখিনি বিভিন্ন পদাৰ্থ ইয়াত জড়িত হৈছে। আমি এতিয়া সূতাখিনি পৰিষ্কাৰ কৰি হৈ গ'ল। আৰু এইফালে এয়া ৰঙৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ চেগুন পাত। আমি যিখিনি চেগুন পাত ব্যৱহাৰ কৰিম সেইখিনি মিহিকৈ কাটি লোৱা হৈছে। আৰু এতিয়া ৰঙৰ কাৰণে আমি চেগুন পাতখিনি ধুনীয়াকৈ সিজাব লাগিব। সিজাই তাৰ ৰংটো উলিয়াব লাগিব আমি। এইখিনি সূতা আমি অথনি ফিটকিৰি দি যিখিনি পৰিষ্কাৰ কৰিছিলোঁ সেইখিনিতে আমি শুকুৱাব লাগিব। আৰু এইফালে দেখিছে নহয় চেগুন পাতৰ কালাৰ ওলাব ধৰিছে। আৰু যেতিয়ালৈকে কালাৰটো ডাঠ নহয় তেতিয়ালৈকে আমি চেগুনৰ পাতখিনি সিজাই থাকিব লাগিব। আৰু এইটো কিমান দেৰি সিজাব লাগিব? এইটো সময় নাই, সময়ৰ কোনো কথা নাই। এইটো নিজৰ ওপৰত কালাৰ দিলে হৈছে, গম পাম নহয় তেতিয়া ৰংটো কৰা বহুত কাম আছে। এইটো যেতিয়া আমি এইখিনি হৈ যাব হোৱাৰ পিছত এই বস্তুখিনি আমি চাকিব লাগিব। চাকিলে অলপ দেৰি পিছত এই পানী যিখিনি ওলাব ৰং, সেই ৰংখিনি পুনৰ আকৌ ইয়াত দিব লাগিব গেছত দি পেলাই সামান্য 2 গ্ৰাম বা 5 গ্ৰাম এনেকুৱা এলাৰ্ম দি পেলাই অকণমান পেলাই তাতে আকৌ জুখিব লাগিব। এইখিনি জুখিব নালাগে আৰু এইখিনি যিমানখিনি হয় ফিটকিৰিটো জুখিব লাগিব। ফিটকিৰিটো জুখি ল'ব লাগিব আৰু নুজুখিলেও হ'ব। তেতিয়া আন্দাজত অকণমান দি গৰম কৰি সূতাখিনি আকৌ সিজাব লাগিব। সূতাখিনি দেখিছে নহয়, ইয়াত জেতুকা পাতৰ ৰং ব্যৱহাৰ কৰা হৈছিল। আৰু যিহেতু ইয়াত ৰংটো পাতল হৈছে সেইবাবে আজি আকৌ ইয়াত ৰং ব্যৱহাৰ কৰা হ'ব। এইখিনি হৈছে জেতুকা পাতখিনি সিজোৱা।
আৰু এইফালে এয়া আমাৰ চাহ আহি গ'ল কামৰ মাজতে চাহকণ সকলোৰে খাওঁ লাগে নহয় জানো চাহ খাই এতিয়া সকলোৱে জিৰণি লৈ আছে জিৰণি লৈ আকৌ সকলো কামত লাগি যাব চাহ খাই সকলো আকৌ নিজৰ কামত লাগি গ'ল যিহেতু সময়ো বেছি নাই আৰু এইটো কালাৰ হৈছে জেতুকা পাতৰ কালাৰ আমি যেতিয়া কালাৰটো সূতাত দিয়াৰ পিছত আকৌ এনেকৈ ধুই মেলি ৰ'দত শুকাব লাগিব আৰু এইফালে এইটো হৈছে চেগুন পাতৰ কালাৰটো দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ এইটো বিধ হৈছে চেগুন পাত আৰু জেতুকা পাতৰ পৰা ৰং প্ৰস্তুত কৰি ৰং ব্যৱহাৰ কৰা সূতা আজি আমি কেঁচা চেগুন পাত পিঁয়াজৰ বাকলি আৰু জেতুকা পাতৰ পৰা ৰং প্ৰস্তুত কৰি এনেকৈ সূতাত ৰং ব্যৱহাৰ কৰিলোঁ কালাৰকেইটা কিমান ধুনীয়া লাগিছে দেখিছে নহয় আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্ট কৰি এই আমাৰ দুগৰাকী বাইদেউ আমাৰ কৰ্মশালাৰ আমি প্ৰাকৃতিক ৰঙৰ ওপৰত প্ৰশিক্ষণ দিছোঁ যিহেতুকে মকমাজিগুটি বাইদেৱে এই প্ৰশিক্ষণটো দিবলৈ আমাক সুযোগ দিছে এই সুযোগতে মই ইয়াতে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে সুন্দৰভাৱে প্ৰশিক্ষণ লয় 15টা দিন 16 তাৰিখে আমাৰ শেষ হ'ব ইয়াৰ পিছত যিগৰাকীয়ে শিকিছে তেওঁলোকে নিশ্চয় আমাৰ দৰেও তেখেতসকলেও যাতে প্ৰশিক্ষণ দিব পৰা হয় সেইটোকে মোৰ ফালৰ পৰা মই আশাবাদী সকলো আহি সময়মতে উপস্থিত হ'ব আৰু আমি নিজেও সেইখিনি সুন্দৰভাৱে ল'ব লাগিব আশা ধন্যবাদ আমি ইয়াতে কাম কৰি বহুত ভাল পাইছোঁ আজি আমাৰ প্ৰশিক্ষণটো ইমানতে শেষ হৈছে আকৌ পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম আজিলৈ আহিছোঁ বাই বাই